Hello guys, welcome to my YouTube channel. আশা কৰোঁ সকলো ভালে আছে। যা যা বেয়া চলি আছে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যাতে সকলো ভাল হওক। আজি আহি গ'লো একদম ফাইনেলি লখিমপুৰলৈ বুলি কালি আহিলোঁ। কালি ব্লগটো বনোৱা নহ'ল মানে আজি বনাই দিছোঁ। KTM ল'বলৈ বুলি আহিছোঁ। এবাৰ পূজাত অফাৰ দি আছে নহয়। KTM ল'ম বুলি আহিছোঁ এবাৰ। মই ৰাতিপুৱা ওলাই আহিলোঁ একদম চবফালে পথাৰ চাব পাৰিছে একদম। কি মজা দৃশ্য দেখিছেনে? এয়া একদম ওলালি বেলি ওলালি। ক'ত গ'ল গজোৱা লুকাই গৈছে চাগে দেই এইটো ব'লক তেতিয়াহ'লে অলপ আগৰ পৰা আহোঁগৈ এবাৰ কি ধুনীয়া দৃশ্য বহুত দিনৰ মূৰত ব্লগটো বনালোঁ খোজকাঢ়ি গৈ থাকোঁ আৰু ন গাড়ী আহিছে একদম ব'লক তেতিয়াহ'লে গৈ থাকোঁ এবাৰ মন যোগিয়া তেৰে ফিল্ডটো কেনেকুৱা লাগিছে মন যোগিয়া তেৰে কি ধুনীয়া লাগিছে আগত দুজন খোজকাঢ়ি গৈ আছে পিছত একদম কি ধুনীয়া চ' গাইছ কেনেকুৱা মজা মজা গছ দেখিছেনে একদম মজা আছে এতিয়া যদি ফুটিলে আপোনালোকে কি কৰিব বা গছৰ ফালে জাপ মাৰি দিব দেখে নাই একদম কি মজা আজি আপোনালোকক মুঠতে ব্লগ আজি বনাম ধামাকা আজি চাই থাকক লাষ্টলৈকে চাই থাকক চ' গাইছ আজি আপোনালোকক কথা এটা ক'ব আছে আজি আমাৰ একদম মোৰ একদম যিহেতু গুৰু সৌভিক দা আজি সৌভিক দাক লগ পাই আছোঁ আপোনালোকক দেখুৱাই আছোঁ একদম লাষ্টলৈকে চাই যাব আজি সৌভিক দাক লগ কৰি আছোঁ ফাইনেলি কি ধুনীয়া পথাৰ জি নাও দেখিছে নাই ৰাস্তাত মাছ দেখিছে নাই মাছ মনজু পিছফালে ছোৱালী তোৱালী আহিছে চাগে দেই চকু নিদিব আকৌ দেই মনজু দেখিছে নাই ক'ব নোৱাৰা হৈ গৈছে গাইছ পুলৰ গুৰি পাই গ'লো সেই ফাইনেলি দেখিছে নাই ক'ব নোৱাৰা হৈ গৈছে গাইছ পুলৰ গুৰি পাই গ'লো সেই ফাইনেলি আপোনালোকক কথা এটা ক'বলৈ আছে ৰাস্তাত আহি থাকোঁতে মানে মই কালিয়ে খবৰ দিছিলোঁ বন্ধু কেইজনমানক মোক বন্ধু কেইজনে লগ কৰিবলৈ আহিলে কিন্তু মোৰ হঠাৎ দেৰি হোৱাৰ কাৰণে তেওঁলোক গুচি গ'লগৈ সেইকেইজন দেখিছেনে গুচি গ'লগৈ এতিয়া তেওঁলোকে ঘাঁহ খাই আছে নহ'লে বেয়া পালে মোক মই লগ কৰিব নোৱাৰিলোঁ যে তেওঁলোকক দেই সৌভিক দা ঘৰ পাই গ'লোঁ সেই কিন্তু তেওঁ মানুহজন নাই খালি দোকানত আছে এতিয়া দোকানলৈ যাম ন হ'লে সৌভিক দা ফাদাৰক লগ পাই গ'লোঁ একদম বহি আছে ইয়াতে কিন্তু আমি এতিয়া হয় আমি এতিয়া দোকানলৈ যাব লাগিব সৌভিক দা নাই ঘৰত হ'লে ফাইনেলি সৌভিক দা হৈ একদম চাংঘৰলৈ বুলি আহিছোঁ জপনাখন খুলিলোঁ ন আহি থাকক একদম এইটো একদম মজা আছে পাই গ'লোঁ সেই সৌভিক দা চাংঘৰটো এয়া কি মজা মাল হে দিব পাৰিনি এয়া পাই গ'লোঁ সি সৌভিক দা নাই দোকানত আছে বুলি কৈছে চাই লওঁ আৰু গাইছ সৌভিক দা দোকানলৈ বুলি আহিছিলোঁ দোকানতো নাই ঘৰলৈ গ'লোঁ ঘৰতো নাই এতিয়া ইয়াতে অলপ বহি আছোঁ অলপ ৱেইট কৰোঁ মানুহজন আহিব যিহেতু ইমান দূৰৰ পৰা আহিছোঁ লগ কৰিয়ে যাওঁ আজি
এইখন দোকানখন দেখিছেনে SI গুডলু এইখন মই মানে মানুহটো যেতিয়ালৈকে নাহে তেতিয়ালৈকে আজি ৰখিয়ে থাকিম সেইখনে আৰু চ' গাইছ কালি সৌভিক দাকটো লগ নাপালোঁৱে আজি আকৌ ৰাতিপুৱা ওলাই লৈছোঁ আজি কি হয় জানো আজি ওলাই লৈছোঁ একদম সৌভিক দা উলিয়াই বুলি গৈ আছোঁ এবাৰ আজি কি হয় নাজানো কালি লগ নাপালোঁৱে আজি ব'লক তেতিয়াহ'লে সৌভিক দাৰ ঘৰতে লগ পাম ফাইনেলি দেই ব'লক গৈ থাকোঁ পিছফালে এই তিনিজন আহি আছে পিছফালে মই ব'লক তেতিয়াহ'লে গৈ থাকোঁ হ'ল পূৰা ভাইটিকেইটা আহিলে আমাৰ ঘৰত পূৰা মোক লৈ ভিডিঅ' এটা বনাই দিব কৈছে মই পূৰা দেখাই দিছোঁ আমাৰ ঘৰত আহি কেনেকুৱা পালা অঁ সিহঁতি আহিলে পূৰা অ'কে বাই বাই আকৌ লগ পাম ঠিক আছে অঁ So guys, finally সৌভিক দাক লগ পাই আহি গ'লো মাই কিং লাভ ইউ সৌভিক দা ফাইনেলি আহি আছোঁ ঘৰলৈ বুলি আহি আছোঁ সৌভিক দাক লগ কৰি মেলি ঘৰলৈ বুলি বলক তেতিয়াহ'লে আজি ব্লগটো লাষ্টলৈকে যাব চেনেলটো ছাবস্ক্ৰাইব কৰিব এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই চ' গাইজ আহি আছোঁ এখন মতা বাইকখন আনোগৈ